নমস্কাৰ, আপুনি চাই আছে আমাৰ উত্তৰ নাৰ্চাৰী ডিজিটেল পেজ। আজি আমি আলোচনা কৰিম জুন জুলাই মাহত আমাৰ ইনডোৰ প্লেনসমূহ কিহৰ কাৰণে বেয়া হৈ যায়। আপোনাৰ ঘৰতো হয়তো ইনডোৰ প্লেন আছে আৰু ইনডোৰ প্লেনসমূহ জুন জুলাই মাহত অকণমান বেয়া হ'বলৈ ধৰে আৰু কিছুমানৰ এনেকুৱা পৰ্যায় পাইগৈ যে ইনডোৰ প্লেনসমূহ মৰিয়ে যায়। গতিকে আমি আজি আলোচনা কৰিম এই ভিডিঅ'ৰ মাধ্যমেৰে আমি ইনডোৰ প্লেনসমূহ সেই বেয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। জুন জুলাই আগষ্ট মাহত বিশেষকৈ বৰষুণৰ ছিজনটোত ইনডোৰ প্লেনসমূহত পোকে আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু সেইকাৰণে আমি পোকৰ কাৰণে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। পোকসমূহে দিনত গছৰ গুৰি ভাগত থাকে আৰু ৰাতি বা ৰাতিপুৱাৰ সময়ত পাতৰ ওপৰত উঠি আহি সেই গছজোপাক অনিষ্ট কৰিবলৈ সক্ষম হয়। পোকৰ কাৰণে আমি ইনডোৰ প্লেনত আমি কিছু প্ৰটেকশ্যন ল'ব পাৰোঁ। যদি আমি ইনডোৰ প্লেনত আমি অৰ্গেনিক হিচাপত পোকৰ প্ৰটেকশ্যন ল'ব খোজোঁ, তেনেহ'লে আমি কিছু নিম স্প্ৰে বা তেনেকুৱা ধৰণৰ কিছু পেষ্টিচাইড, অৰ্গেনিক পেষ্টিচাইড আমি ইউজ কৰিব পাৰিম আপোনাৰ যিকোনো গছ ইনডোৰ প্লেনসমূহত। যিহেতু ইনডোৰ প্লেনসমূহ আমাৰ ঘৰৰ ভিতৰতে থাকে, গতিকে কেমিকেল পেষ্টিচাইড দিলে আমাৰ ঘৰত কিছু প্ৰব্লেম হ'ব পাৰে। গতিকে আমি অৰ্গেনিক পেষ্টিচাইড ইনডোৰ প্লেনত দিয়াটো আমি প্ৰিফাৰ কৰোঁ। 2 নম্বৰতে বাৰিষা সময়ত ইনডোৰ প্লেনসমূহ কিছু বেয়া হ'ব ধৰাৰ কাৰণটো হৈছে হিউমিডিটি লেভেল। সাধাৰণতে আমি হিউমিডিটি লেভেলটোৰ কাৰণেও আমাৰ অসমত ইনডোৰ প্লেনসমূহ জুন জুলাই মাহত বেয়া হোৱা দেখা যায়। গতিকে হিউমিডিটিৰ কাৰণেও আমি অকণমান মাজে মাজে ইনডোৰ প্লেনসমূহ বাহিৰলৈ ওলাই অকণমান বতাহ পোৱা ঠাইত থ'বলৈ চেষ্টা কৰিব লাগিব। অকণমান গৰম পৰিৱেশৰ পৰা আনি অকণমান ঠাণ্ডা পৰিৱেশত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। 3 নম্বৰতে খুব বেছি পানী পালে ইনডোৰ প্লেনসমূহ বেয়া হৈ যাবলৈ ধৰে। কেতিয়াবা আমাৰ পানীটো বহুত বেছিকৈ কমি যায় বা কেতিয়াবা পানীটো বহুত বেছি হৈ যায় আৰু কিছুমানে ইনডোৰ প্লেনসমূহ অকণমান বৰষুণ পৰা ঠাইত যদি থয়, সেই বৰষুণৰ মাত্ৰাটো বেছি হোৱাৰ বাবে পানীসমূহ বেছিকৈ জমা হয়। সেইটোৱে ইনডোৰ প্লেনৰ কাৰণে প্ৰধান এটা মৰি যোৱাৰ সমস্যা বা পাতসমূহ য়েল্ল' কালাৰ হোৱাৰ এটা প্ৰধান সমস্যা হয়। গতিকে আমি পানীৰ পৰিমাণটো কণ্ট্ৰল কৰিব লগাটো ইনডোৰ প্লেনৰ বাবে এটা উল্লেখনীয় কথা। গতিকে পানীৰ পৰিমাণটো আমি চেষ্টা কৰি ৰাখিব লাগিব যে পানীটো কমকৈ দিব লাগিব ইনডোৰ প্লেনত আৰু এবাৰ সম্পূৰ্ণকৈ শুকাই যোৱাৰ পিছতহে দ্বিতীয়বাৰ পানী দিব লাগে ইনডোৰ প্লেনটোত। ইয়াৰ উপৰিও বাৰিষা সময়ত খুব খাদ্যৰ প্ৰয়োজন হয় ইনডোৰ প্লেনসমূহক। খাদ্যৰ প্ৰয়োজনৰ কাৰণে আমি কিছু ব্যৱস্থা ল'ব লাগে। গতিকে খাদ্যৰ প্ৰয়োজন হোৱাত আমাৰ চইল মিক্সসমূহত আমি দিব লাগিব যে বনমিল, কেঁচুসাৰ, কক'পিট বা আমাৰ ৱেল ড্ৰেইন টাবটো যিটো ইনডোৰ প্লেনৰ টাব হয়, ভালদৰে পানীটো পাছ কৰিব লাগিব। সেই ৱেল ড্ৰেইন চইল যদি হয় আমাৰ ইনডোৰ প্লেনসমূহ কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু আমি এতিয়া যিটো স্প্ৰে কৰি আছোঁ, আমি আচলতে NPK স্প্ৰে কৰি আছোঁ। আপুনি বেলেঞ্চ ফাৰ্টিলাইজাৰ হিচাপত কেমিকেল হ'লেও কিছু আমি উপকাৰী বুলি গণ্য কৰোঁ। গতিকে NPK যিটো 19 আপুনি অকণমান স্প্ৰে কৰি দিব পাৰে। বাহিৰত ওলাই আপুনি NPKটো যাতে স্প্ৰে কৰি দিয়ে, কাৰণ ঘৰৰ ভিতৰত কেমিকেল ইউজ কৰাটো ইমান ভাল নহয়। গতিকে ইনডোৰ প্লেনজোপা আপুনি ঘৰৰ বাহিৰত ওলাই আনি কিছু এনেকুৱাকৈ ফলিয়াৰ স্প্ৰে কৰি দিব পাৰে। আৰু যদি আপোনাৰ ঘৰৰ আৰু কিছু সমস্যা আছে, আৰু কিছু কাৰণৰ কাৰণেও ইনডোৰ প্লেনসমূহ বেয়া হয়, গতিকে ভিডিঅ'টো আমি বহুত দীঘল নকৰোঁ। যদি কিবা আপোনাৰ বিশেষ সমস্যা আছে, আমি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আমি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ ভিডিঅ'সমূহ যদি আপুনি ভাল পায়, আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি যদি ফেচবুকত চাই আছে, আমাৰ চেনেলটো অনুগ্ৰহ কৰি ফ'ল' কৰি দিব। ধন্যবাদ।